ফ্লাইঅভাৰখনত লিখা আছে হৰ ঘৰ মে ষ্টাৰ আৰু মই দেখিলোঁ হৰ হৰ মহাদেৱ। ধেত তেৰিকা, মানে শিৱৰাত্ৰিত মই শিৱসাগৰ আহিছিলোঁ আৰু সেইকাৰণে চাগে এনেকুৱা দেখিলোঁ চকুৰে। পাছত ভিডিঅ'টো চাইহে গম পালোঁ। বাৰু যি কি নহওক, আমি এতিয়া গৌৰীসাগৰ তিনিআলিৰ পৰা শিৱসাগৰৰ ফালে গৈ আছোঁ আটাইকেইটাই হাঁহি হাঁহি। আৰু গৌৰীসাগৰৰ পৰা বেছি দূৰ নহয় শিৱসাগৰলৈ, 12 কিলোমিটাৰ হ'ব। মোৰ আগৰটো ভিডিঅ'ত শিৱসাগৰৰ শিৱৰাত্ৰিৰ শিৱদৌলত পতা পূজা চাব আৰু মেলা চাব। মোৰ ইউটিউবৰ প্ৰথম ভিডিঅ' আছিল সেইটো, আগৰ ভিডিঅ'টো সকলোৱে চাব। তাৰপাছত আজি আহিছোঁ আপোনালোকক ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ সেইবিলাক দেখাবলৈ। এতিয়া আহি আহি নামদাঙৰ শিলৰ সাঁকো পালোহি। এইখন শিলৰ সাঁকো, ব'লক পাৰ হৈ যাওঁ। আৰু পাৰ হৈ আহি ভাস্কৰ জ্যোতি চিনেমা হল, জুবিনদাৰ ফটোকেইখন দেখি ইম'চনেল হৈ গ'লোঁ। আৰু ফটোকেইখন দেখিয়ে আগতো দেখিলোঁ সেয়া অনামিকা গৈ আছে ছুইফ্টত। আহক আমিও ছুইফ্টখনৰ পাছে পাছে গৈ থাকোঁ। আৰু ছুইফ্টখনৰ বেক চাইডত টেডিকেইটা দেখি ভাল লাগিছে। গাড়ীখনত এইটো আকৌ কি লিখা আছে, SRC, মানে চাই বই ৰ'ব লাগিব চাবলৈ হ'লে। অ'কে, অঁ বুজি পালোঁ, হ'ব যাওক যাওক যাওক, মই গৈ আছোঁ এইফালে। আৰু এইফালে শিৱসাগৰ টাউনলৈ যায় আৰু আমি এইফালে যাম এতিয়া চিধা চিধা। এতিয়া আহি থাকোঁতে এনেকৈ উইংছ অফ হাজৰিকাৰ প্লেনখন দেখা পালোঁ, ৰখি দিলোঁ আৰু ৰৈ পেলাই চাই যাওঁ। আহক ময়ো চাওঁ, আপোনালোকেও চাব। এনেকৈ চাই গ'লোঁ, পৰিৱেশটো ধুনীয়া আৰু এইখন কমপ্লিট হোৱাৰ পাছত সঁচাকৈ ধুনীয়া লাগিব। সেইফালে উইংছ অফ হাজৰিকা আৰু এইফালে অংকুৰ হাজৰিকা, মানে চাই বয়। আহক আগলৈকে যাওঁ, একেবাৰে ওচৰলৈ যাওঁ। কাম কৰি আছে ইয়াত আৰু এইটো বিল্ডিঙো বনাই আছে কাষত, ফুলবোৰ ধুনীয়া লাগিছে। ব'লকচোন ভিতৰলৈ সোমাই যাওঁ, কি কিনো বনাইছে ইয়াত চাই যাওঁ। এইটো বা কি হয় আৰু এইটো বাটটো হ'ব, ভাল লাগিছে। কমপ্লিট হোৱাৰ পাছত সঁচাকৈ বিৰাট ধুনীয়া লাগিব। এইফালে মেইন গেটখন সেয়া, আৰু ভিতৰলৈ আগলৈ গৈ থাকোঁচোন, সোমাবলৈ নিদিব চাগে। অলপ যাওঁ আগলৈ, আহক। দৰ্জাখন অকণমান খুলিছে, এই নাই নিদিয়ে সোমাবলৈ। ঘূৰি আহোঁ, হ'ব দিয়ক। আকৌ ভিতৰেদি গুচি আহিলোঁ আৰু এইফালেদি। তাৰপাছত বাই বাই দিলোঁ উইংছ অফ হাজৰিকাক। আকৌ কমপ্লিট হোৱাৰ পাছত আহিম এদিন, ভাল লাগিব তেতিয়া। এতিয়া আগলৈ আহি আহি তলাতল ঘৰ পালোঁহি আৰু। ব'লক তলাতল ঘৰলৈ সোমাই যাওঁ। ৰাইট চাইডে তলাতল ঘৰ। আহক 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 আহক, পটাপট আহক, মোৰ লগত আহক। পৰিৱেশটো ধুনীয়া আৰু বাটটো বিৰাটেই ধুনীয়া, একদম গছ গছনিৰে ভৰপূৰ। ধুনীয়া পৰিৱেশৰ মাজেৰে আহি আহি এইটো গোলাঘৰ পালোঁহি। গোলাঘৰ মানে কি আছিল নাজানো, আপোনালোকে জানে যদি ক'বচোন। পালোঁগৈ আৰু, ৰ'ব অকণমান বাট আছে আৰু। আহক আহক আহক, পটাপট পটাপট পটাপট। ব'লকচোন টিকেটটো কাটি লওঁ। আহক, এইটো টিকেট ঘৰ। টিকেটত 20 টকামান ল'ব চাগে। টিকট কৰা ছিষ্টেমটো ভাল লাগিলে, অনলাইন হয়। আৰু এইখন আপুনি পঢ়ি ল'ব স্ক্ৰীনশ্বট মাৰি, এইটো নক্সাটো দিয়া আছে। এইকেইটা বৰটো সকলোৱে জানেই। কেমেৰা ফ্ৰেণ্ডলি নহয়। ক'ত যাম? ব'লক ব'লক ব'লক। ধেমালি কৰি কৰি আহি আহি ওপৰ পালোঁহি, তলাতল ঘৰৰ একেবাৰে ওপৰ পালোঁহি। চাই যাওকচোন পৰিৱেশটো। গোলাঘাটৰ সদায়
মই আহিলোঁ ভিতৰলৈ একোনে দেখি চশমা খোল এইটো চশমা খোল যেনিয়ে তেনিয়ে বাট কেনি সোমাই কেতিয়াবা ওলাব নোৱাৰে কেনি সেইটো বাটটো আজিকালি সেইটো নাই হয়নে হেৰাই যোৱা বাটটো নাই আজিকালি হে তলতহে আছে নি আমি ওপৰতে আছোঁ ওপৰত খোলা খাবি দেই মোৰটো এইপিনে আছিলে নি সুৰংগটো এইটো দিখৌ নদীলৈ যোৱা সুৰংগটো হেনো এইটোৱে আৰু সুৰংগটো দেখিহে বেয়া লাগিলে এন্ধাৰে দেখি থাকোঁতে একো নাছিল পোহৰটো দি দিলত ফ্লাছটো যেতিয়া দি দিলোঁ মদৰ বটল কেইটামান ওলাইছে এইটো বৰ বেয়া কাম কৰিছে এইটো বহুতেই বেয়া লাগিলে মানে এইটো ক'বলৈ ভাষাই নাই আৰু সেইটো কাম নকৰিব কেতিয়াও এতিয়া বাহিৰলৈ ওলাই যাওঁ ধেৰ আছে তলাতল ঘৰ নে তলাতল ঘৰ বাপ নাই অঁ পূজা পাতল কৰিছিলে এইটো এতিয়া চাওক এইফালে এতিয়া মই বন্ধ দেখিছোঁ এইটো এইফালে চালিটো বন্ধ এইফালে আগলৈ যাম আগত চাব দেই আগত খোলা দেই বলো খোলা আগত এইটো এতিয়া এইফালে গোটেইটো হেৰি খোলা অঁ সেইফালৰ পৰা আহি ইয়াত লালহি একদম আগৰ পৰা আহি এন্ধাৰ আগত সোমাইছোঁ এইটো চাব দেই অঁ ইয়াত লাগিল এইফালে বাহিৰ এখন আৰু এটা ইয়াত ইণ্টাৰেষ্টিং কথা লাহে লাহে বাটবোৰ যে চাপৰ হৈ আহি থাকে যাতে মূৰত খুন্দা খাওক সৈন্যই এইটো এটা বাট আছে ন কি আছে তলাতল ঘৰ সকলোৱে চালে এতিয়া ব'লক আমি ৰংঘৰ কাৰেংঘৰৰ ফালে যাওঁ এইটো ৰংঘৰ পালোহি আৰু বাহিৰৰ পৰাই দেখাইছোঁ ভিতৰলৈ নাযাওঁ দিয়ক কাৰেংঘৰ চামগৈ ব'লক ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবচোন মোৰ ইমান অভিজ্ঞতা নাই ভিডিঅ' বনোৱা একেবাৰে নতুন হয় আপোনালোকক মাত্ৰ বস্তুবোৰ দেখাই গৈছোঁ আৰু ধুনীয়া ধুনীয়া ঠাইবিলাক আপোনালোকে চাই যাওক উপভোগ কৰক শিৱসাগৰ বহুতেই চাইছে আৰু নোচোৱাসকলে ভিডিঅ'ৰ যোগেদি চাওক এইটো ৰাস্তাত ৰাইট ছাইডে অগ্নিনাভ মন্দিৰলৈ যাব পাৰিব আৰু আমি লেফ্ট ছাইডে যাম কাৰেংঘৰ চাবলৈ আহকচোন ভিডিঅ'টো চাই থাকক শেষলৈকে স্কিপ নকৰিব আৰু কাৰেংঘৰৰ দিশে আগবাঢ়ি গৈ থাকোঁ আহক আকৌ আহি এটা তিনিআলি পালোহি লেফ্ট ছাইডে আমি কাৰেংঘৰ যাম আৰু ৰাইট ছাইডে সোণাৰী সাপেখাতিলৈ যাব পাৰিব আহক লেফ্ট ছাইডে যাওঁ কাৰেংঘৰ পাইছোঁহি আমি
আহি পালোহি আমি কাৰেংঘৰ বলক গাড়ীখন পাক কৰি আপোনালোকক লৈ যাওঁ মোৰ পাছে পাছে আহি দিয়ক এইটো কাৰেংঘৰ গৈ আছোঁ ৰ'ব অলপ পাছত গৈ আছোঁ চাহটো খাই লওঁ বন্ধ একো খোৱা নাই যে একদম কিবা লাগি আছে এখন কি আইচেং ফাট চাহ খাই লওঁ এটা চাহ একাপ খাই তাৰপৰা দেখাই আছোঁ আপোনালোকক চাহ আহি পাই গ'লহি আমাৰ কেকৰ ঠেঙো আছে টিকেট ঘৰ কেইটকা টিকেট 20 টকা তো এনেকৈ অনলাইন কৰিব লাগে